ফ্ৰেণ্ডছ, আজি ভাবিছিলোঁ আজি সৰস্বতী পূজা, তো ভাবিছিলোঁ আজি এখন ভালকৈ ধুনীয়াকৈ ভিডিঅ' বনাম। কিন্তু ভিডিঅ' মানে কি ক'ম, এটা স্কুলত গ'লোঁ, মানে ভণ্টি এটাৰ স্কুলত গ'লোঁ। তাতেতো অঞ্জলি বুলি কোনো কথা নায়েই, পুষ্পাঞ্জলি বুলি। তো ভাইটি এটা আছে, তাৰ স্কুলত আহিলোঁ ভাইটিৰ লগত, মানে সৰু ভাইটি। তেওঁৰ স্কুলত অঞ্জলি হ'লে, মানে পুষ্পাঞ্জলি হ'লে, কিন্তু কোনো শান্তি নাই, কিবা নাই, মানে আমাৰ নিচিনা নহয়, আমাৰ গাঁৱৰ নিচিনা নহয়। তো যি নহওক, আৰু একচুৱেলি সৰস্বতী পূজা আগৰ নিচিনা নাই। আজিকালি সৰস্বতী পূজা পূৰা ডিজিটেল হৈ গৈছে। আৰু সৰস্বতী পূজা একচুৱেলি আমাৰ কাৰণে নহয়, কাপেলবিলাকৰ কাৰণে হয়, যিয়ে মানে ছিংগেল ল'ৰাবিলাকৰ কাৰণে নহয়। তো যিয়ে নহওক, তো ব'লক এতিয়া বেলতলা হাইস্কুল সোমাই ভিডিঅ'খন চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ, ভাবিছিলোঁ অলপমান ঘূৰিম আৰু আপোনালোককো দেখুৱাম, কিন্তু নহ'ল। মানে ভণ্টি এটা স্কুলত যোৱাৰ লগে লগে ভণ্টিটো মোবাইল লৈ ল'লে, আৰু 2 ঘণ্টাৰ পিছতে মোবাইলটো আনি দি দিলে। তো যিয়ে নহওক, সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ, আৰু বেয়াও লাগিছে। ময়ো ভোকাই নাই, স্কুলত সোমোৱাই নাই, তাৰ আগতে ওলাই আহিছোঁ। কাৰণ তাত মানে পূৰা জোৰাই সকলোৱে ঘূৰি আছে, কি নক'ম আৰু, সেইকাৰণে বেয়া লাগি ময়ো ওলাই আহিলোঁ। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। এইখন ভিডিঅ' নহ'ল, এনেই এখন জাননী হ'ল যে আজি সৰস্বতী পূজা গ'ল।